এংকে এংকে আজি কুঁৱলী পৰছে পুৰা কুঁৱলী পৰছে আৰু ৰাস্তা একো দেখিছে কি নাপা হৈ গৈছি আজি ৰাতিপুৱাৰ পৰা এনেকুৱা কুঁৱলী পৰি আছে বৰ্তমান ৰ'দটো ওলাইছে ইমান কুঁৱলী পৰি আছে ৰাস্তাটো দেখি নাপায় মানে গাড়ী চলাই আহি থাকিলে একো দেখি নাপায় তো আৰু দুদিন পাছত আমাৰ 2022 এদাই হৈ যাব তাৰ পাছত ষ্টাৰ্ট হ'ব 2023 আৰু আজি ডিচেম্বৰ 29 আৰু আজি অলপ ফুৰিবলৈ ওলাই আহিছোঁ ইফাল সিফাল কৰি তো প্ৰথম আমি আহিলোঁ গোগামুখ হনুমান মন্দিৰ আৰু হনুমান মন্দিৰটো আপোনালোকক এপাক দেখুৱাম তাৰ পিছত আমি আৰু বেলেগ কেইবাটা ঠাইতো ফুৰিবলৈ যাম আজি গোটেই ভিডিঅ'টোত ঠাইসমূহ দেখুওৱা হৈছে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যিসকলে অহা নাই সেইকেইটা ঠাই দেখা নাই যদি ভাল লাগে আপোনালোকে ইয়াত আহি চাব পাৰিব জেগাকেইটা ঘূৰিব পাৰিব আৰু আপোনালোকক ভাল লাগিব বুলি ভাবিছোঁ মই কাৰণ মই আহি মানে ভাল পাওঁ জেগাকেইটা সেইকাৰণে মই আহিছোঁ আৰু ভিডিঅ'ৰ আকাৰে আপোনালোকক অকণমান দেখাই দিছোঁ গতিকে আপোনালোকে যদি আহে দেখি পাব চাব ভাল লাগিব গতিকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব তো এইটো হৈছে গোগামুখ হনুমান মন্দিৰ মই ওচৰে পাজৰে আৰু ভিতৰত অলপ দেখাই দিম আপোনালোকক ধূনা চাকি বাতি কিবা কিবি লগোৱা হয় মানে চাকি বন্তি ধূপ ধূনা কিবা কিবি ইয়াত আপোনালোকে আহিলে লগাব পাৰিব তো এইপিনে সোমাব এইটো চাইডে ওলাব সেইফালেও লগোৱা হয় তো মন্দিৰটোৰ ভিতৰখন অকণমান আপোনাক দেখুৱাই দিওঁ কালাৰ কৰি আছে বনাই আছে ভিতৰটো এনেকুৱা ধৰণৰ कृतिका केनवा गान गाए कृतिके दिखाओ अपना चेहरा তো এইটো হৈছে গোগামুখৰ হনুমান মন্দিৰটো তো বলক আমি নেক্সট ঠাইলৈ যাওঁ তো ইয়াৰ পাছত আহি আমি পাই গ'লোহি লখিমপুৰ গণেশ মন্দিৰ চাওক মন্দিৰটো এখন জাহাজৰ আকৃতিত বনোৱা আছে মন্দিৰটো বৰ সুন্দৰকৈ বনোৱা আছে মই ভিতৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ গোটেই মন্দিৰটো কি ধৰণে আছে মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ মন্দিৰলৈ এইফালৰ পৰা সোমাই যায় এখন মন্দিৰৰ গেটখন যিসকল মানুহে এইপিনে অহা যোৱা কৰি থাকে তেখেতলোকেতো দেখি থাকে বহুতে সোমাইছে চাওক সম্পূৰ্ণ মন্দিৰটো আপোনাৰ এখন জাহাজৰ ওপৰত বনোৱা জাহাজ মানে এখন ডাঙৰ নাও আকৃতিত বনোৱা আছে মানে এখন সাইডৰ ফুৰিব পৰাকৈ ঠাই আছে সাইডত মানে ঘূৰিবলৈ ফুল
ৰুই থৈ দিয়া আছে ইয়াত। এইটো মুখ্য মন্দিৰটো চাওক। মই ওপৰলৈ সোমাই গৈছোঁ, ওপৰটো দেখাওঁ আপোনালোকক। এইখন হৈছে গেটখন আৰু এইফালেদি সোমাই অহা হয় ভিতৰলৈ। ইয়াত জাহাজখন এই হাতীটোৰ শুঁৰডালে মানে টানি থকা দেখাই আছে, দেখিছে? হাতী মূৰ্তি এটা বনোৱা আছে, এইফালে জাহাজখন টানি থকা দেখাই আছে। এইকেইটা গুণ্ডা বস্তু, কিন্তু ফুটিব সিহঁতি। এই বাচ্চে এটা ঠেঙত শুই আছে। Oh my dogs. ইয়াত আছে কাছৰ। এই কাছ আছিলে, মই মাথা এটা দেখিছিলোঁ এটাৰ, কিন্তু ই ওলাই থকা নাই। এই ওলাই থাকে কেতিয়াবা এনেকৈ। তো কেতিয়াবা আহিলে আপোনালোকে দেখি পাব, ইয়াত কাছও দেখি পাব। তো ইয়াত আছে বগা নিগনি, চাওক। হয় হয় হয়। গোন্ধাই কিন্তু জেগাটো। চাউল দি থৈ দিছে খাবলৈ। আৰু এয়া শহাপহু। খিলে তো মন্দিৰটোৰ কাষতে আছে এইবিলাক, আপোনালোকে আহিলে চাব পাৰিব। শহাপহু, বগা শহাপহু। এই শহাপহুকেইটা চাওক না, গাঁতত সোমাই আছে। মানে কেনেকৈ দেখাওঁ, এইকেইটা চাওক না, গাঁতত সোমাই আছে। এইকেইটা নিচে তো ঠিক হে। এই পানী খাইছে চাওক। ৰঙা ৰঙা চকু। গুড। তো এইটো হৈছে আমাৰ লখিমপুৰ গণেশ মন্দিৰটো, যিটো আপোনালোকে প্ৰায়বিলাকে আহিছে, দেখিছে। আৰু এতিয়া আমি গৈ আছোঁ। চ' চাই থাকিব ভিডিঅ'টো। আমি য'ত যাম এতিয়া তাত আপোনালোকক দেখুৱাম। আৰু এতিয়া আহি আমি পাই গ'লোহি লখিমপুৰৰ শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ। আৰু আজি মন্দিৰটো আপোনালোকক দেখাম আৰু চাই যাব আপোনালোকে। এইপিনে যিসকল লোকে অহা যোৱা কৰি থাকে, যিহেতু ৰাস্তাটোৰ কাষতে দেখি থাকে মন্দিৰটো, মই আজি অলপ ভিতৰলৈ সোমাই দেখাম আপোনালোকক মন্দিৰটো। সেইটো যিসকলে নাই সোমোৱা সেইসকলে সোমাই যাব, কেতিয়াবা সোমাব পাৰিব। এটা সম্পূৰ্ণ খালটোৰ ওপৰতে চাওক, এনেকৈ ধৰণে দলং বনাই দিয়া হৈছে সেই মন্দিৰটোলৈ যাবলৈ। এইটো মাজতে এটা খাল আছে, ইফালে আছে আপোনাৰ মন্দিৰটো, আৰু এইফালে দলং বনাই দিয়া হৈছে এনেকৈ তালৈ যাবলৈ। দোকান চোকান অলপ আছে, ইয়াৰ পৰা আপোনালোকে সহায় চহাই কিনি ল'ব পাৰে। ইয়াৰ ফলত এটা ধুনীয়া মূৰ্তি এটা আছে, আপোনালোকে এইপিনে যাব পাৰিব। এইপিনে প্ৰৱেশ
আৰু এফালে আপোনালোকে ওলাই আহিব লাগিব, সেইফালে যাব লাগিব। চাওক সেইফালে গাড়ী গৈ আছে আৰু মন্দিৰটোলৈ এনেকৈ ক্ৰমান্বয়ে ওপৰলৈ উঠি যাব লাগিব, যথেষ্ট ওখ কিন্তু। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কি পাৰে কৰি দিব। বাই বাই, নহ'লে আজিলৈ। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তেনেহ'লে আজিলৈ বাই বাই আৰু।